এটা মনত পেলালে। কোৱাচোন বন্ধু। আমি যেতিয়া নেকি 2000 আগৰ কথা হয়, 1999 1998 এনেকুৱা টাইমৰ কথা এটা। বহুত সৰুটো 5 বছৰ 6 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বিচাৰে মানে আমাৰ গাঁওখনো এনেকুৱা আছিলে, এই পৰিৱেশ এনেকুৱা আছিলে ন? এনেকুৱা আছিলে এইফালে একদম হাবি জেগা এনেকুৱা টাইপৰ আছিলে মানে যাতে এইটোৱে বুলি ধৰি লওক এই পৰিৱেশটোত আহি কিনি আজি এই গৰখীয়া গুটিটো দেখি কিনে এটা মনত পৰিছে। গুটিটোৰ নাম কি? এইটো গৰখীয়া গুটি বুলি কওঁ, বেলেগ আন কিবা বেলেগে কি কয় এইটো নাজানো। খাব পাৰি না? এইটো খাব পৰা যায়, আমি খাওঁ। খাওঁ মানে বৰ ধুনীয়া। বাহ, এইটো এটা বৰ মিঠা ন? মিঠা। ইয়াৰ পানী অলপ পানীয়া টাইপ হয়, পুৰা নেচাৰেল বস্তু হয়, কোনো দৰৱ পাতি নাই। এইকেইটা হাবি ফালে ওলাই ন এইবিলাক, এইকেইটা চা নেচাৰেল বস্তু হয়, গৰখীয়া গুটি বুলি কোৱা যায়। বৰ্তমান আমি আছোঁ অৰুণাচল প্ৰদেশ নামচাই ডিষ্ট্ৰিক্ট, এফালে ইম্বং ভিলেজ বুলি কয়। ইম্বং ভিলেজ অৰুণাচল প্ৰদেশ ষ্টেট, অৰুণাচল প্ৰদেশ নামচাই ডিষ্ট্ৰিক্ট। গাঁওখনৰ নাম এখন ইম্বং বুলি কোৱা যায়। ইম্বং বুলি ইম্বং মানে লাষ্ট মাথানিত আছোঁ আমি, যাতে নেকি আমাৰ এই ছাৰে খেতি কৰিছে। আমাৰ ছাৰে খেতি কৰিছে। এতিয়া কি খেতি কৰিছে জানো? কি খেতি কৰিছে আপুনি? গৰখীয়া খেতি। ঠিক গৰখীয়া খেতি। আৰু এনেকৈ বহুত আছে চোৱাবিলাক। ষ্ট্ৰবেৰী বুলিও মানে ষ্ট্ৰবেৰী টাইপ, মানে ষ্ট্ৰবেৰী টাইপ দেখিবলৈ ভাল লগা ষ্ট্ৰবেৰী টাইপ। কিমান সুন্দৰ চাইছোঁ এইবিলাক বনৰতে মানে পৰিৱেশত আমিও ডাঙৰ হোৱা হয়। বৰ্তমান আছোঁ অলপমান বেলেগ চাইডত, একদম হাবি চাইডত, বৰ ধুনীয়া, একদম ভাল লগা ষ্ট্ৰবেৰী চাইড মানে যেন ষ্ট্ৰবেৰী বুলিও ক'ব পৰা যায় মানে। ঠিক তেনেকুৱা বনৰ নিজে জগা তাৰমানে এইটো ঘাঁহ হয়। ঘাঁহত মানে নিজে সৃষ্টি হোৱা এটা ফল বুলি ক'ব লাগিব। তাৰমানে ভাল লাগে খাবলৈ। এইটো যথেষ্ট নাপায়, য'ত নেকি নতুন গাঁও নতুন এৰিয়া খোলা জংঘল হয়, সেইটো জেগাতে এইটো পোৱা যায়। ন? কিন্তু আমাৰ ফালে সেইফালেতো পোৱা নাযায় বাৰু। এইবিলাক জংঘল ইয়াতে বহুত কম। জংঘল এৰিয়াত মানে পথাৰবোৰত কিছুমানৰ আলি থাকে, আলি চুকে কাৰণে ক'ৰবাত এজোপা দুজোপা এনেকুৱা দেখা পোৱা যায়। আৰু তাতো ওলালেও ছাগলীয়ে বা গৰুৱে মানে পাতখিলা ওলাওঁতে খাই দিয়ে। পাতখিলা ইয়াৰ বৰ মিঠা আৰু নুম আছে, সজাব পাৰে, কিন্তু পাতখিলা বৰ মিঠা। মই খাইছোঁ আৰু খাইছোঁ মানে এতিয়াও খাইছোঁ বৰ্তমান। এই গুটিটো যে যথেষ্টখিনি ভিটামিন টাইপৰ আছে নাই? ভিটামিন বহুত আছে ইয়াত। কেলছিয়াম আছে, ভিটামিন আছে, প্ৰটিন আছে এইবিলাকত, হয় নহয়? এতিয়া তুমি কি ক'লা, সেই টকৌ গছৰ নে কি কিবা গুটি লাগিছে নেকি? টকৌ গুটি বৰ্তমান ফুল ফুলি আছে। আমি চব্জি বহুত খাব পাৰোঁ। চব্জি দেখুওৱা, একদম বনৰীয়া চব্জি। কোনটো খাব পাৰি? আপোনাৰ এই পাতখিলা, এইটো এজোপা কি বুলি কয় নামটো? এজোপা কোৱা যায় মানে পাহৰিছা? নহয়, যদি খামতি ভাষাত ক'বলগীয়া হয়, এইটোকে মই অলপমান ক'বৰ কাৰণে কনফিউজ হৈছোঁ। মুখৰ পেটত আছে, মুখত ক'ব সেয়া এটা বস্তু এটা মানে দালিত দি খাব পাৰি। মানে মাছ যদি ঝোল বনাই টেঙাৰ লগত, তেতিয়া খাবলৈ ভাল, খাবৰ কাৰণে খুব ভাল। আৰু এটা এইটো কি বুলি কয়? মেচাকি নহয়, এইটোকে আদি ভাষাত মই শুনিছিলোঁ এইটোকে নাজানো, কিন্তু মই কি বুলি কয় বহুত মানে নাম আছে। আমাৰ অসমীয়া ভাষাত এইটো কি বুলি কোৱা যায় জানো? মেচাকি নহয়, মেচাকি এজোপা গছ হয়। এতিয়া কি এজোপা গছ হয়। এতিয়া এইজোপা কি? এজোপা কোৱা যায় আপোনাৰ এই তেজ ৰঙামুৰি বুলি কোৱা যায়। তেজ ৰঙামুৰি কয় আৰু মানে তেজ পাতৰ নিচিনাটো ৰঙামুৰি, মানে ইয়াৰ পাতখিলা যিমান ওলাই গৈ থাকে ৰঙা হৈ গৈ থাকিব। তেজ ৰঙামুৰি আৰু লগতে আছে ঢেকীয়া। ঢেকীয়াটোতো আছে খাব পাৰি। কেনেকুৱা লাগে জানো? কেনেকুৱা? একদম মানে লফা শাকক খালে এইটো মানে ক'বই নোৱাৰিবা যে লফা নে এইটো বস্তুটো। হয়, ভাল লগা কথা। আৰু আমাৰ ইয়াত আছে এই জংঘলী কলবিধ, জংঘলী কল, বগীতৰা কলগছ। চব বেলেগ কোৱালিটি আছে। এই কলগছ দেখিছে নহয়? এই কলগছ বহুত বিভিন্ন ধৰণৰ কলগছ আছে। এইজোপাও বেলেগ, সেইজোপাও বেলেগ। কিছুমান দিলটো ৰঙা হয়, কিছুমান দীঘল হয়। গছজোপা কোলা দেখিছে নে? সেইজোপা বেলেগ। যোনখিলা পাতখিলা আনকি এনেকে মুখতে এনেকে মেলি যায়, মানে বহল হয়, মানে জংঘলী কল। মোৰ চকুত দেখাত ইয়াতো অলপ কম আছে বাৰু, কোৱালিটিটো কম আছে। আমি যোনখিনি জংঘল সোমাই থাকোঁ, সেই জংঘলখিনিত পোৱা যায়। মই 7 বিধ কলগছ পাইছোঁ। আৰু আমাৰ নিজৰ নামটো জানা নেকি? নামবিলাকতো জনা নাযায়। জনাটো মই এনেকৈ ক'ব নোৱাৰোঁ। কলগছটো কলগছ হয়, মই হ'লেও কওঁ মানে মোৰ ভাষাত। এজোপা ৰঙা কলগছ হয়, এজোপা বগা কলগছ হয়, এজোপা ক'লা হয়, সেইজনী বেঙুনীয়া হয়। সেইজোপা বেঙুনীয়াবোৰ এইবোৰ নাথাকে, পাহাৰ বৰ ওখ হয়। আৰু বৰ ওখ হয় সেইজোপা বেঙুনীয়া গছ। বেঙুনীয়া টাইপৰ ন? কল লাগিলেও বৰ দীঘল ঠোক লাগে। কলখিনি খাব পৰা নাযায়, বৰ গুটি থাকে মাজত। মানে ট্ৰাই কৰিছোঁ। খালি মিঠা ন? মিঠাটো বৰ মিঠা। খালি একদম গুটি বা খাব নোৱাৰে। ইয়াতো এনেকুৱা কোৱালিটি আছে। আৰু যোনো
মেলেঙি যায় যে যোনখন পাত কলগছজোপা কিছুমানে দেখিব পাৰে সেইবিলাক সেই মেলেঙিজোপা কল ফুলটো বহুত কম হয় কল ডিলটো ফুলটো ওলাবৰ কাৰণে মানে বহুত ঝাকৰ ঝুমৰ ভিতৰতে দুজোপা এজোপা মানে এনেকুৱাকৈ কল ফুল ওলায় কল ফুল ওলায় তাৰ মানে গছৰ পপুলেশ্যন বেছি কিন্তু ফলৰ কম ফলবিলাক কম দি ন কলৰ যোনটো বেছি হয় এইটো কলটো এইটো এই বগাটো এইটো বগাটো ইয়াৰ ফুলটো কিন্তু বেছি আমি সেইদিনাখন খাবৰ কাৰণে আনিছিলোঁ নে আমি আনিছিলোঁ সেইদিনা সেই গছজোপা এই গছজোপা লগতে আমাৰ ভায়ে কি আনিলা এইটো লেফাফু লেফাফু খাব লাগে প্ৰেছাৰৰ কাৰণে ভাল বহুত ভাল বস্তু আমাৰনো কি কবি আৰু আমাৰ হাই প্ৰেছাৰ যে এইটো খাব লাগে তাৰপিছত এনেকৈ মানে তৰা পাতবিলাকতো আছেই ধুনীয়া এই তৰা বুলি ক'লে তৰা নহয় আকৌ কিহে এইটো কোৱা যায় বগীতৰা নাম শুনিছ নাই বগীতৰা বুলি কয় এইটো বিষয়ে তুমি অলপমান কোৱা হাবি জেগাত থাকা যে তুমি এইজোপা হ'ল বগীতৰা মানে পাতটো অলপ দীঘলীয়া টাইপৰ নেকি অলপ পাতটো বহুত দীঘলীয়া তৰা পাতৰ দৰে তাৰপিছত বহলটো মেক্সিমাম ইয়াত 7 ইঞ্চিমান আছে দীঘলটো মেক্সিমাম 2.5 ফুট সেইটো কথা তাৰপিছত বহল জাতীয় আছে নেকি তৰা পাতৰ নাই এইজোপাই কিছুমান ডাঙৰ হয় কিছুমান ডাঙৰ বহল হয় ন বগীতৰা বুলি ক'লে মানে এইজোপাক কোৱা যায় বগীতৰা আৰু বগীতৰা আমাক কোনটো অসমীয়া জাতিত কোনটো কামত কাৰণে লাগে তুমি জানা কোৱাচোন আমি যে তৰালি পঘাৰে বান্ধো আমাৰ জুবিন দাৰ শুনিছিলে হচৰি এটা গান আছে নহয় তৰালি পঘাৰে বগীতৰা পৰা বন্ধাটো বেছি ভাল বুলি কয় গৰু বিহুৰ দিনা চব জেগাত পোৱা নাযায় যোন নেকি জংঘল এৰিয়া তাতহে পোৱা যায় জংঘল এৰিয়া চাইডত মানে যাৰ গাঁৱৰ ভিলেজ বহুত ভিতৰত থাকেতো এনেকুৱা ভিলেজৰ ভিতৰত যোনখিনি নেকি মানে থাকে তাৰ কিনাৰত খেতি কৰা কিবা যেনেকৈ এতিয়া এই খেতি আছে আলু খেতি মানে এই চাইডত এইটো চফাই কৰা নাই কিন্তু ঘূৰা কটা নাই একো নাই গাড়ী মানে এইটো কিমান মানে আগৰ পৰা জংঘল এইটো ক'ব নোৱাৰোঁ কিন্তু বহুত কম সময় যেন লাগিছে আৰু এই বগীতৰাজোপা তেতিয়া লাগে ঠিক আছে বহুতখিনি তোমাৰ পৰা জানিলোঁ দেই এতিয়া হয়নে বাৰু বহুতখিনি জানিলোঁ এতিয়া আমি যাব পাৰোঁ এইখন বগীতৰা ভালকৈ গছজোপা দেখুৱাই দিবা ঠিক আছে নজনা মানুহ জানিব কেতিয়াবা বগীতৰা